ৰাজ্যত ঘোষণা হ'ল নতুন এছঅপি। কামৰূপ জিলাৰ বাদে আন জিলাসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ ব্যক্তিগত যান বাহনেৰে আন্তঃজিলা যাতায়াতত অনুমতি প্ৰদান। ৰাজহুৱা পৰিবহণ যাত্ৰী পৰিবাহী বাহনেৰে আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত বাহাল থাকিব নিষেধাজ্ঞা। কামৰূপ জিলাৰ পৰা অন্য জিলালৈ আৰু আন জিলাৰ পৰা কামৰূপ জিলালৈ অহা যোৱাত নিষেধাজ্ঞা বাহাল। SI News 24 দৰ্শকসকলক দিবলৈ লৈছোঁ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰটো। ৰাজ্যত ঘোষণা হ'ল নতুন এছঅপি। দৈনিক যুগ্ম অযুগ্ম সংখ্যাৰ বাহন চলাচলৰ নিয়ম বাতিল। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদমেল যোগে ৰাজহুৱা কৰিলে এই নতুন এছঅপিৰ নিয়মাৱলী। দৈনিক যুগ্ম অযুগ্ম সংখ্যাৰ বাহন চলাচলৰ নিয়ম বাতিল। ৰাজ্যত উন্নতি ঘটিছে ক'ভিড পৰিস্থিতিৰ। একমাত্ৰ SI News 24 দৰ্শকসকলক দেখুৱাই আছোঁ এই নতুন এছঅপিৰ নিয়মাৱলী। ক'ভিড সম্পৰ্কীয় নতুন মানক সঞ্চালন প্ৰক্ৰিয়া অহা কাইলৈ বুধবাৰ ৰাতিপুৱা 5 বজাৰ পৰা কাৰ্যকৰী হ'ব এই নতুন এছঅপি। ৰাজ্যজুৰি আৰু 1 ঘণ্টা শিথিল হ'ব নৈশ সান্ধ্য আইন। হয়, ৰাজ্যজুৰি আৰু 1 ঘণ্টা শিথিল হ'ব এই নৈশ সান্ধ্য আইন। সকলো জিলাতে নিশা 7 বজাৰ পৰা পিছদিনা পুৱা 5 বজালৈ সান্ধ্য আইন জাৰি থাকিব। নিশা 7 বজাৰ পৰা ৰাতিপুৱা 5 বজালৈ সান্ধ্য আইন জাৰি থাকিব। সন্ধিয়া 6 বজালৈ খোলা থাকিব সকলো কাৰ্যালয়, কৰ্মক্ষেত্ৰ, হোটেল, ৰেষ্টুৰেণ্ট, ধাবা, ব্যৱসায়িক বাণিজ্যিক প্ৰতিষ্ঠানৰ লগতে বিক্ৰী কেন্দ্ৰ, শ্ব'ৰুম, গেলামালৰ দোকান, ফল মূল আৰু পাচলিৰ দোকানসমূহ।